জিলাখনৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে গঢ়ি উঠা কাঠফুলা মিলসমূহ জিলা বন বিভাগে বিভিন্ন সময়ত বিভিন্ন কৌশল অৱলম্বন কৰি হলেও জব্দ কৰিছে যদিও একাংশ দুষ্কৃতিকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিব পৰা নাই এই সমস্যাৰ। আজি জিলা মাণ্ডলিক বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰ আৰু বনপালক পৰিতোষ দাসৰ নেতৃত্বত যোৱা এদল বনকৰ্মীয়ে কৃষ্ণাই বন সংমণ্ডলৰ অধীনৰ বালিজানা আমবাৰীত অবৈধভাৱে গঢ়া এটা কাঠফুলা মিল জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে জব্দকৃত মিলৰ লগতে কেইবাডালো মূল্যৱান চেগুন গছৰ কুণ্ডা জব্দ কৰি জিলা বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায়। জব্দকৃত গছৰ মূল্য প্ৰায় ৬০,০০০ টকা হ'ব বুলি এক সংবাদমেল যোগে বনপালক পৰিতোষ দাসে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, গোৱালপাৰীয়া লাইভ। গোৱালপাৰা জিলাখনৰ বিভিন্ন স্থানত বিভিন্ন জেগাত মানে অবৈধভাৱে মিল নথকা নহয় চলি আছে কিছু, আৰু আমি সেইবিলাক খবৰ কৰি আছোঁ। আজি ইংৰাজী ইমান তাৰিখ 19/2/2023 তাৰিখে বালিজানা আমবাৰী এলেকাত আজি কিছুদিন আগৰ পৰাই মানে মিল এটা চলাই থকা বুলি আমি খবৰটোতে গম পাওঁ, আৰু আমি মাজে মাজে গৈও থাকোঁ। কিন্তু আমি যোৱাৰ সময়ত মিলটো হয়তো কিবাকৈ তেওঁলোকে গম পাই পেলাই উঠাই থয়, আমি মিলটো যাই নাপাওঁ। আজি আমি এনেকুৱা ধৰণৰ মানে অভিযান চলাই পেলাই গৈছোঁ। আমি মিলটো তাতে যাই দেখোঁ যে মিলটো যাই আমি জেগাত পাইছোঁ, আৰু মানুহ এখন আছে, মানুহ নাছিলে, মানুহবিলাক হয়তো আগতে পলাই গৈছে খবৰ পাই আমাক দেখা পাই পেলাই। আমি তাতে কিছু পৰিমাণৰ কাঠ জব্দ কৰিলোঁ, চেগুন কাঠ, আৰু সেই চেগুন কাঠখিনি আছে বজাৰৰ মূল্যত ৬০,০০০-৭০,০০০ টকামান হ'ব। আৰু যিটো মিল আছিল, মিলটোৰ আমি কমপ্লিট মিলটোৰ আপোনাৰ ডবল পাৱাৰৰ মেচিন আছিল, যিটো মেচিন আছিল মেচিনটো ডবল পাৱাৰ, ২৪ পাৱাৰ বুলি কয় বোলে। তেনেকুৱা ডবল পাৱাৰৰ মেচিনটো আছিল। এই মেচিনটো আমি JCB মালিকক খবৰ দি পেলাই JCBখন লৈ যাই কেনে সেই মেচিনটো JCBৰে উঠালোঁ, আৰু যিখিনি বস্তু আছিল কাঠখিনিও আমি JCBৰে ট্ৰেক্টৰত উঠাই পেলাই আমি আমাৰ বন কাৰ্যালয়ত আমি বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ত লৈ আহোঁ, আৰু আমাৰ এই অভিযান অব্যাহত থাকিব। আৰু য'ত জিলাখনত যি জেগাত আছে আগে পিছে আমি বহুত মিল তেনেকৈ উদ্ধাৰ কৰিছোঁ, আৰু সেই মিল আমাৰ কৰ্মসূচিৰ ভিতৰত আছে, আৰু যদি ক'ৰবাত আছে তেনেকৈ চলি আছে, আমি সেইখিনি উদ্ধাৰ কৰিবলৈ আমি সক্ষম হ'ম। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, মই সাংবাদিক বন্ধু ভাইসকল, তেওঁলোকক মই হাত ধৰি অনুৰোধ কৰিছোঁ, তেওঁলোকে যাতে আমাক সহায় কৰে। এই স্থানবিলাকত য'ত মানে জেগাবিলাকত মানে মিল অবৈধভাৱে মিল চলি আছে, তেওঁলোকে যাতে খবৰ পায় আৰু তুৰন্ত আমাক এই খবৰটো দিয়ে, আৰু তেওঁলোকে যাতে আমাক এইখিনি সহায় কৰে, আমাৰ লগত যাতে তেওঁলোকে যোগাযোগটো ৰাখে, আৰু তেতিয়াহ'লে আমি কামবিলাক খুব সুচাৰুৰূপে কৰি যাব পাৰিম। আৰু য'ত যেনেকৈ আছে কাঠ হওক, অবৈধভাৱে মিল হওক, আৰু কোনোবা দুষ্কৃতিকাৰী যদি আপোনাৰ কোনোবা বাগানৰ গছ কাটে, তেওঁকো আমি এৰি নিদিওঁ। আমি যেনেকৈ লৈ আহিম, তেওঁক ধৰি পেলাই আমি লৈ আহিম। আৰু মই বন্ধুসকলক সাংবাদিক বন্ধুসকলক মই অনুৰোধ কৰিছোঁ, তেওঁলোকে যাতে আমাক সহায় কৰে। সাংবাদিকক মই নমস্কাৰ কৰিছোঁ, বন্ধুসকলক মোৰ ভাই বন্ধু বুলি মই তেওঁলোকক মানে অনুৰোধ কৰিছোঁ, তেওঁলোকে যাতে আমাক সহায় কৰে।